হেল্ল' এভৰিৱান, আজি ভাইটিটোৰ জোৰোণ আছে। চ' মই ভাবিলোঁ আপোনালোকৰ মাজত এটা ভ্লগেই বনাই দিওঁ। আপোনালোকে এই ভ্লগটো শেষলৈকে চাব আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টতো ক'ব। আৰু এইটো হ'ল ফাৰ্ষ্ট লুক বিয়াৰ মানে পেণ্ডেল। আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ। ভিতৰত গৈ দেখা পালোঁ যে বস্তুখিনি ৰেডি কৰি থৈছে, কিন্তু কোনো এজন মানে কি অহা নাই এতিয়ালৈকে। মই ভাবিলোঁ এবাৰ দেখুৱাই দিওঁ আপোনালোককো কি যোগাৰ কৰিছে। এইফালে ভিতৰৰ পেণ্ডেলটো খুব ধুনীয়া হৈছে। অলপমান লাইটৰ কেপাচিটিটো অলপ বেলেগ টাইপ কৰি দিছে, ভাল লাগিছে। আমাৰ কেমেৰামেন ঘৰৰে হয়, প্ৰাণজিত। কি ধুনীয়াকৈ স্নেপগিলা লৈ আছে। এইফালে দৰাৰ মাজু বায়েক ৰেডি হ'ল, হাই দিছে। এইটো হ'ল বৰমা আৰু এইজন হ'ল দৰা, মানে মোৰ ভাইটি। এইটো আমাৰ মহিলা পাৰ্টি। আমি ৰেডি হৈছোঁ, কিন্তু বাকীবোৰ কিছুমান আহি পোৱা নাই। এতিয়াও টাইম দিছে 11:30, 12টাত যাই পাব দিছে, কিন্তু বহুত মানুহ আহি পোৱা নাই, তাকে ৰৈ আছিলোঁ। আমাৰ কিন্তু মহিলা সংগঠন পূৰা একেবাৰে ৰেডি হৈয়ে আছে, মানে যাওঁ কৰিয়ে আছে। কেতিয়া যাব পাওঁ মানে তাকেই ভাবি আছে। আৰু এইটো হ'ল কল, এইটো মাছ। বাকীবোৰ আপোনালোকক আৰু এবাৰ মই দেখুৱাই দিলোঁ। এতিয়া দৰাই সেৱা কৰিব বৰমা আৰু বৰদেউতাক, মানে যুগ্ম জীৱনৰ যিহেতুকে পাতনি মেলিব, সেইকাৰণে আজি জোৰোণৰ মানে কি প্ৰাকখনত মানে কি এবাৰ সেৱা আশীৰ্বাদ লৈছে। তাৰ যাতে যুগ্ম জীৱন সুখৰ হয় তাকেই আশীৰ্বাদ দিছে বৰমা আৰু বৰদেউতাই। যিহেতুকে সেৱা আশীৰ্বাদ ল'লে, এতিয়া আমাৰ যোৱাৰহে কথা। বাকীবোৰে মানে কোনে কি লওঁ মানে কি সেনেকুৱা ভাবি আছে। এতিয়া অলপমান ফটো উঠাতো ব্যস্ত হ'ল। ভাবিছে মানে কি যিহেতুকে ইয়াৰ পৰা যাবই লাগিব কইনাৰ ঘৰলৈ। চ' সকলোৱে এবাৰ ফটো উঠি ল'লে। আৰু এইটো আমাৰ এই পংকজ দাই মানে মাছটো লৈছে। বাকী মোৰ পালাত বা কি বা পৰে বা মই তাকে ভাবি আছোঁ, বা কি ল'ব দিয়ে। আপোনালোকক দেখুৱাম মই কি লৈ আছোঁ। এইখন হ'ল ভাৰ। যিহেতুকে জোৰোণৰ এখন ভাৰ থাকে, সেইখন মানে কি আপোনালোকক মই দেখুৱাই দিব। এনেকৈ মানে কি ভাৰখন লৈ যাব লাগে কইনাৰ ঘৰলৈ। চিংবু আৰু মই যিহেতুকে এই কলথোক দাঙিব দিছিল, মই ক'লোঁ বোলে মই কেমেৰা কৰি আছোঁ, তুমি লৈ লোৱা, মোৰ এইটো মামাৰ ল'ৰা হয়। ফাইনেলি গাড়ী আহি পালে। গাড়ীখন একচুৱেলি অলপ আগতে আহি পাইছে, কিন্তু মই দেখুওৱা নাছিলোঁ। আৰু আমাৰ এই ধুনুমা ৰেডি হৈছে, ৰাস্তাত অলপমান ফূৰ্তি কৰিলোঁ তাইৰ লগত। আৰু এইফালে গাড়ীখন আগুৱাই আহিব দিছে। মানুহবিলাক মানে ৰৈ আছে, গোটেই যিবিলাক মানে যাব কইনাৰ ঘৰলৈ, গোটেইখিনি মানুহ আমাৰ ইয়াতে ৰৈ আছে। চ' গাড়ীখনক অলপমান আগুৱাই আহিব ক'লোঁ। অলপ মাজে ভিডিঅ'টো ফাষ্ট কৰি দিম দিয়ক, মানে কি যিহেতুকে বহুত শ্ল' হৈ আছে ভিডিঅ'বোৰ, মানে কি সেইকাৰণে মই আপোনালোকক অলপমান ফাষ্ট কৰি দেখুৱাইছোঁ। আৰু গাড়ীত উঠিবলৈ ৰেডি সকলোবোৰ, আমাৰ মহিলা পাৰ্টিকে ধৰি কিনে আমাৰ জেণ্টছৰ পাৰ্টি সকলোবোৰ গাড়ীখনত উঠিবলৈ আগবাঢ়িছে। আৰু এইটো বৰদেউতা ভগৱানৰ নাম লৈ গাড়ীখনক আগুৱাই যাবলৈ কৈ আছে, মানে যাবলৈ কৈ আছে আৰু। আমি এতিয়া বাইক লৈ যাম দেই গাইজ। এই দৰা এইটো দৰাইখনত ব্যস্ত। বাকীবোৰে গাড়ীত গ'ল, মই বাইক লৈ যাম বুলি ভাবিছোঁ। মানে অলপ বেলেগ কাম আছেতো, মই অলপ সোনকালে আহিম তাৰ পৰা, সেইকাৰণে মই ভাবিলোঁ বাইক লৈয়ে যাওঁ।
আহি কইনাৰ ঘৰত আহি পালোঁ, কিন্তু কলটোক যেনে তেনে মোৰ হাততে দি দিলে, মানে কি কলটোক মোকে ল'বলৈ দিলে। এতিয়া মই কলটোক লৈ কিনে আপোনালোকক এই ভিডিঅ'বিলাক কৰি আছোঁ। এই গোটেই মহিলাৰ পৰা আমাৰ জেমছৰ গোটেইখিনি আগবাঢ়িছে আৰু এইফালৰ কলটোক যাব দিয়ে মানে মোৰ ভণ্টিটো লৈ আছে, তাৰে কাষতে মই কলটোক মামাৰ কিনে লৈ যাই আছোঁ। আমাৰ মানুহবিলাক এটা বস্তু মানিব লাগিব, এই দৰা আৰু কইনাৰ মানে কি পেণ্ডেলটো প্ৰায় চেমে কৰিছে। নাজানো আৰু দৰাই নে কৈছে নেকি বোলে এনেকুৱাই পেণ্ডেল দিলে ভাল হ'ব। এইফালে কইনা আহি পালে, কইনাক আমাৰ দৰাৰ মাজুবাক মানে লৈ আহিছে, মাজুবাকে মোৰো বাইদেউ হয়, আৰু এইজনী হ'ল আমাৰ ভাইটিটোৰ মানে কি কইনা, মানে মোৰ ভাই বোৱাৰী হয়। আৰু এতিয়া এই যিটো জোৰোণৰ প্ৰচেছ, সেইটো প্ৰচেছ আৰম্ভ হ'ব। আৰু এইজনী হ'ল কইনাৰ সন্মুখত বহি থকা হ'ল মোৰ ভাগিন হয়। তাই জোৰোণৰ যিখিনি বস্তু আছে সেইখিনি আমাৰ কইনাজনীকে দিব। এটা এটাকৈ বস্তু যিবিলাক মানে কি দৰাৰ ফালৰ পৰাই লৈ যায়, গোটেইবোৰ মানে কি লগোৱাই আছে, মূৰৰ পৰা ইত্যাদি কৰি কিনে মানে কি তেলে হওক বা চেণ্টেই হওক, সেইবিলাক মানে কি মুখত ঘঁহাৰ পৰা ইত্যাদি কৰি কিনে গোটেইবোৰ কইনাক লগোৱাই আছে। মানে এইখিনি আপোনালোকেতো জানেই, চ' মই ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ। আৰু এইটো আমাৰ দৰা, মানে মোৰ ভাইটি, এতিয়া ৰিং পিন্ধাব কইনাক। প্ৰথমে সিন্দুৰ দিব, সিন্দুৰ দি আছে, এইটো এনেকৈ দৰাই সিন্দুৰ দিয়ে জোৰোণৰ দিনাখন। এইটো কইনা, এইটো কইনা হয় না, ফুৰিবা হয় না, এইটো 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 মংগল চিত্ৰ পিন্ধা কৰিব। দৰাৰ কামখিনি হ'ল, এতিয়া কইনাক যিখিনি মানে কি দৰাৰ ফালৰ পৰা লৈ গৈছে বস্তুখিনি, সেইখিনি কইনাক দিব। আপোনালোকে চাই আছে এই কইনাৰ মেইন ছিটযোৰা, কাপোৰ কানিখিনি গোটেইবোৰ বস্তু দি আছে এতিয়া কইনাক। ঠিক এনেকৈয়ে গোটেইখিনি বস্তু দিয়া হ'ল কইনাক। এইখিনিয়ে মই ভিডিঅ' কৰিলোঁ, আৰু বাকী পিছৰখিনি আৰু মই নকৰিলোঁ, যিহেতুকে কইনাৰ যিখিনি দিব লগা আছে সেইখিনি বস্তু দিয়া হ'ল। চ' মই ভাবিলোঁ ইয়াৰ পৰা আৰু কিনো বাৰ ভিডিঅ' কৰিম, সেইকাৰণে ইয়াতে সমাপ্ত কৰিলোঁ আজিলৈ। ধন্যবাদ।